সোনকালে ৰাজ্য চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পালন কৰি পেলাই শোণিতপুৰ বিশ্বনাথৰ পৰা 19খন গাঁও অন্তৰ্ভুক্ত কৰিব লাগে। বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ যিখিনি গাঁও সেইটো নটিফিকেশ্যন কৰিব লাগে। আমাৰ এইটো দাবীৰ দিনতো এটা অস্ত্ৰমুক্ত বিটিআৰ বড়োলেণ্ড বা অসম এতিয়া গঢ় লৈ উঠিছে। সকলো শান্তি চুক্তিত মূল খুঁটিলৈ উভতি আহিল। এই সময়তো সাহিত্য সভাৰ দৰে সাধাৰণ সম্পাদক নীলকান্ত গোহাৰি ডাঙৰীয়াক যি এটা পত্ৰ যোগেদি ভাবুকি দিছে, সেইটো ভাল মানুহৰ বা ভাল মস্তিষ্কৰ মানুহৰ কাম নহয়। তেনে এই দুষ্কৃতিকাৰী তেনে চিন্তা বা ভাবুকি দিয়া বা কাকবা দমন কৰি কাকবা ওপৰত আক্ৰমণ কৰা যি এটা চিন্তা যি কৌশল, সেইটোৰ ওপৰত জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন অসম চৰকাৰে তদন্ত কৰিব লাগে। আমি মানি নলওঁ বুলি আমি কৈ আহিছোঁ। আৰু এই যি গাইডলাইন আৰু ৰুল আহিব, ইয়াৰ পিছত আমাৰ সিদ্ধান্ত আমি স্পষ্ট কৰিম। আজি ইয়াত আমি পৰ্যালোচনা কৰিছোঁ যে আগন্তুক দিনত গাইডলাইন আৰু যেতিয়া ৰুল আহিব, ইয়াৰ পিছত আমাৰ যি কাৰ্যসূচী আমি এইটো সিদ্ধান্ত আমি ল'ম। নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আজি ইয়াত গড়েশ্বৰত অনুষ্ঠিত হৈছে আৰু বহুতো বিষয়ৰ ওপৰত আমি আলোচনা কৰিছোঁ। ইয়াৰ ওপৰত মূলতঃ যি শিক্ষাৰ লগত জড়িত আমাৰ যি গুণগত শিক্ষাৰ যি এটা আন্দোলন কাৰ্যসূচী আমি সিদ্ধান্ত লৈছিলোঁ। ইয়াৰ যোগেদি বড়ো মাধ্যমৰ প্ৰাথমিক যি বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ সংখ্যা যি কমি গৈছে, সেই সংখ্যাটো বঢ়াই লৈ যোৱাৰ কাৰণে গাৰ্জেনসকলৰ লগত মত বিনিময় কৰা আৰু এটা বৃহৎ আন্দোলনৰ কাৰ্যসূচী আমি হাতত লৈছোঁ, যাতে আমাৰ শিক্ষা অনুষ্ঠান আৰু শিক্ষাক আমি আগুৱাই নিব পাৰোঁ। দ্বিতীয় কথাটো হ'ল যে এপ্ৰিল মাহৰ পৰা নতুন পাঠদান আৰম্ভ হ'ব। তো পাঠ্যপুথি বড়ো মাধ্যমৰ চৰকাৰী বিদ্যালয়ত পাব লাগিব। সমান্তৰালভাৱে যি ভেঞ্চাৰ শিক্ষা অনুষ্ঠান আছে, এই শিক্ষা অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীও পাঠ্যপুথি পাব লাগিব। আৰু চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছে ক্লাছ 6 আৰু 7ত বড়ো ইংৰাজী বা অসমীয়া ইংৰাজী এনেকুৱা ডুৱেল মাধ্যমত মেথছ আৰু বিজ্ঞান তেওঁলোকে পাঠ্যপুথি প্ৰদান কৰা হ'ব। আৰু তেওঁলোকে অলৰেডি এইটো ৰেডি কৰিছে বুলি আমাক কথা দিছে। ইয়াৰ ওপৰত আমি পৰ্যালোচনা কৰিছোঁ। আৰু 3 নম্বৰ বিষয়টো হ'ল যে বিটিআৰ চুক্তিমতে যি 19খন গাঁও 60খনৰ ভিতৰত 19খন অন্তৰ্ভুক্ত কৰিব লাগিছিল, এবছৰ উকলি গ'ল আৰু একৰ্ডৰ 4 বছৰ হ'ল, এতিয়াও চৰকাৰে প্ৰতিশ্ৰুতিমতে কাম কৰা নাই। আমি এইটো লৈ পেলাই উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু চৰকাৰক আমি দাবী জনাইছোঁ অতি সোনকালে ৰাজ্য চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পালন কৰি পেলাই শোণিতপুৰ বিশ্বনাথৰ পৰা 19খন গাঁও অন্তৰ্ভুক্ত কৰিব লাগে। বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ যিখিনি গাঁও সেইটো নটিফিকেশ্যন কৰিব লাগে, আমাৰ এইটো দাবী। আৰু ইয়াৰ লগতে মেট্ৰিক পৰীক্ষাত যি 9 নম্বৰ বাহিৰৰ প্ৰশ্ন কাকতত বাহিৰা চিলেবাছৰ পৰা যি আহিল, সেইটো অসম চৰকাৰ শিক্ষা বিভাগ আৰু শিক্ষা সংসদ সেৱাই সিদ্ধান্ত লৈ পেলাই ছাত্ৰ ছাত্ৰীক বেনিফিট দিব লাগে বুলি আজিৰ এই কাৰ্যনিৰ্বাহক সভাৰ যোগেদি আমি দাবী জনাইছোঁ আৰু আহ্বান জনাইছোঁ। ধন্যবাদ। যিসমূহ গাঁও দাবী আছিলে, সেইসমূহ গাঁও যদিও সমাগত বিটিচি নিৰ্বাচন আগমুহূৰ্তত অন্তৰ্ভুক্ত নকৰে, তেতিয়া আপোনালোকৰ ভূমিকা কি হ'ব? আমাৰ সকলো জিলা কমিটিবিলাকে তেওঁলোকে মত পোষকতা কৰিছে। তেওঁলোকে আমাক আহ্বান জনাইছে যে গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলনৰ কাৰ্যসূচী ল'ব লাগে বুলি তেওঁলোকে আজি কাৰ্যনিৰ্বাহক সভাত সকলোৱে মতামত দিছে। আৰু আমি এইটো বিবেচনা কৰিম। চৰকাৰক আমি পুনৰবাৰ আহ্বান জনাইছোঁ যে লোকসভা নিৰ্বাচনৰ কোড অফ কণ্ডাক্টৰ আগে গাঁও 19খন অন্তৰ্ভুক্ত কৰি দিব লাগে বিটিআৰত, আৰু বড়ো কছাৰী গাঁও এইটো অধিসূচনা জাৰি কৰিব লাগে। আৰু অন্যথা আমি গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলনত যাবলৈ আমি বাধ্য হ'ম। কাৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে আন্দোলনৰ সিদ্ধান্ত লৈছে, আপোনালোকৰ স্থিতি কি হ'ব? নাই, আমাৰ স্থিতি স্পষ্ট। ইয়াতে কোৱা হৈছে যে 6 শিডিউল ইয়াৰ পৰা ৰেহাই দিয়া হৈছে, কিন্তু ইয়াৰ যি গাইডলাইন ইয়াৰ ৰুলছ এতিয়ালৈকে হোৱা নাই। আৰু অসমত জনজাতি বা অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত যাতে কোনো ইয়াত হানি বা কোনো ক্ষতি নহয়, তাৰ ওপৰত আমি নজৰ ৰাখিছোঁ। আৰু ইয়াৰ কাৰণে আমি স্পষ্ট কৈ আহিছোঁ যে আমি মানি নলওঁ বুলি আমি কৈ আহিছোঁ। আৰু এই যি গাইডলাইন আৰু ৰুল আহিব,
ইয়াৰ পিছত আমি আমাৰ সিদ্ধান্ত আমি স্পষ্ট কৰিম আজি ইয়াত আমি পৰ্যালোচনা কৰিছোঁ যে আগন্তুক দিনত গাইডলাইন আৰু যেতিয়া ৰুল আহিব ইয়াৰ পিছত আমাৰ যি কাৰ্যসূচী আমি এইটো সিদ্ধান্ত আমি ল'ম ধন্যবাদ BTC প্ৰধান প্ৰমোদ বড়োৱে BTCৰ শান্তি সম্প্ৰীতিক ঘূৰাই অহা বুলি দাবী কৰি আহিছে বিভিন্ন সভা সমিতিত ঠিক তেনেধৰণে দেখা পাইছে বড়ো সাহিত্য সভাৰ সম্পাদকক প্ৰাণে মাৰত ভুগি দিছে এইটো অতিকৈ দুৰ্ভাগ্যজনক বড়ো সাহিত্য সভা আমাৰ জাতীয় সংগঠন বা সাহিত্য সভা এটা পেৰেণ্ট অৰ্গেনাইজেশ্যন হয় আৰু সাহিত্য সংস্কৃতি বা বিভিন্ন শিক্ষাৰ লগত তেওঁলোকে কাম কৰি আছে আজিৰ দিনতো এটা অস্ত্ৰমুক্ত বিটিআৰ বড়োলেণ্ড বা অসম এতিয়া গঢ় লৈ উঠিছে সকলো শান্তি চুক্তিত মূল খুঁটিলৈ উভতি আহিল এই সময়তো সাহিত্য সভাৰ দৰে সাধাৰণ সম্পাদক নীলকান্ত গোহাৰি ডাঙৰীয়াক যি এটা পত্ৰ যোগেদি ভাবুকি দিছে সেইটো ভাল মানুহৰ বা ভাল মস্তিষ্কৰ মানুহৰ কাম নহয় তেনে এই দুষ্কৃতিকাৰী তেনে চিন্তা বা ভাবুকি দিয়া বা কাকবা দমন কৰি কাকবা ওপৰত আক্ৰমণ কৰা যি এটা চিন্তা যি কৌশল সেইটোৰ ওপৰত জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন অসম চৰকাৰে তদন্ত কৰিব লাগে যিগৰাকী ব্যক্তি বা যি গ্ৰুপে সেই পত্ৰ প্ৰেৰণ কৰিছে ইয়াৰ সত্যতা বিচাৰি ওলাব লাগে আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে এৰেষ্ট কৰিব লাগে আমি দাবী জনাইছোঁ আৰু অলৰেডি আমি গম পাইছোঁ তেওঁ এজাহাত দাখিল কৰিছে ওদালগুৰি থানাত আৰু ইয়াৰ ওপৰত আৰক্ষী প্ৰশাসনে নিশ্চয় তদন্ত কৰিব কোনো কাৰণত হত্যা হিংসা কাকবা আক্ৰমণ কৰা কাৰোবাই মানে বেয়া কথাৰে আক্ৰমণ কৰা আমি কেতিয়াও সহ্য নকৰোঁ আৰু ইয়াৰ ওপৰত নিখিল বড়ো ছাত্ৰ সন্থাও নিজাববীয়াকৈ আমি তদন্ত কৰি আছোঁ অনাগত দিনত ইয়াৰ সত্যতা ওলাই পৰিব আৰু দোষী কেতিয়াও সাৰি যাব নোৱাৰে BTCৰ অস্ত্ৰধাৰে পুনৰ কি জনজনীয় আগজনী হ'ব পাৰে নেকি ইয়াৰ অস্ত্ৰ লৈ কোনোবা ভাবুকি দিব বুলি মই নাভাবোঁ শান্তি ঘূৰি আহিছে শান্তি প্ৰতিষ্ঠাৰ হকে সকলো ৰাইজ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী বিটিআৰত অকল বড়ো মাত্ৰ নহয় আন জাতি জনগোষ্ঠীও একেলগে আছোঁ আমি ভাই ককাইৰ দৰে ভাতৃত্ববোধৰ দৰে আৰু ইয়াত বড়ো সাহিত্য সভাক আক্ৰমণ কৰি পেলাই পত্ৰ প্ৰেৰণ কৰি কোনোবাই যদি ইয়াতে এটা হিংসাৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে বা এটা অস্ত্ৰৰ এটা ভাবুকি দি পেলাই কাকবা ভয় খুৱাব বিচাৰিছে কোনো কাৰণত এইটো আমি সহ্য নকৰোঁ আৰু তেনে পৰিৱেশ সৃষ্টি কৰা যি শক্তি সেই পক্ষক কঠোৰ হাতেৰে দমন কৰিব লাগে আমাৰ এইটোৱেই দাবী बेराम आजार जानाय सुबुंफोरनि थाखाय ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां खाबुफोर लाबोदों बे ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टाराव गोबां बेराम जानाय सोखानो हाग्रा मोजां रोंगौथि गोनां डक्टरफोर दं क'क्राझार सहरनि खार गामि निउ फ्लाइअभारनि साखाथियाव थानाय ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां फेसिलिटिज एबा खाबुफोर फोसावदों ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारनि फेसिलिटिफोरानो जाबाय ऑब्स्टेट्रिक्स एन्ड गायनेकोलॉजी जेनेरेल सार्जारि अर्थोपेडिक सार्जारि लेबोरेटरी आल्ट्रासोनोग्राफी कैजुअलिटी पेडियाट्रिक्स पेथोलॉजी फार्मेसी लापारोस्कोपी सार्जारि NICU एक्स-रे आरो ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा 24 घन्टा जेब्लाबो खुलायै थागोन लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन निखावरि सुबुंफोरनो ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा रेहाय होनाय जागोन आरो बेराम आजारफोरखौ बे ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टाराव मोजाङैनो देहाखौ फाहामथाय लाफैनो हागोन खम बेसेनाव जायखिजाया समावनो अपारेशन खालामनो हानाय जागोन आबुङै खौरां लाहरनो थाखाय 9395024949 जानबुं नाम्बाराव खौरां लाहरनो हागोन आरो इमेल ishwarpoli30jun@gmail.com आव जगाजग खालामनो हागोन नमस्कार মই ঈশ্বৰ পলিক্লিনিক ৰিচাৰ্চ চেণ্টাৰৰ সুপাৰিনটেণ্ডেণ্ট ডক্টৰ CK ডিমাৰীয়ে কৈছোঁ আমাৰ এই ঈশ্বৰ পলিক্লিনিক ৰিচাৰ্চ চেণ্টাৰটো কোকৰাঝাৰৰ খাৰগাঁৱৰ ফ্লাইঅভাৰৰ তলতে এইটো নতুনকৈ আবাৰ স্থাপিত হৈছে এটা নাৰ্ছিং হোম ইয়াতে আমাৰ এই নাৰ্ছিং হোমত বিভিন্ন বিভাগৰ চিকিৎসা কৰা হয় যেনেকৈ অৰ্থোপেডিক্সৰ আৰু গাইনোকলজি আৰু তাৰপিছতে জেনেৰেল চাৰ্জাৰী আৰু আমাৰ ইয়াতে জেনেৰেল চাৰ্জাৰী হোৱাৰ লগতে লেপাৰস্কোপিক অপাৰেশ্যনো হয় আমাৰ ইয়াতে সুবিধা আছে যেনেকৈ আমাৰ লেবৰেটৰী আছে এক্স-ৰে ছ'নোগ্ৰাফি এইবিলাক সম্পূৰ্ণ আমি ৰাইজক ছাৰ্ভিচ দিবৰ কাৰণে যুগুতাইছোঁ ৰাইজ আমাৰ ইয়াতে OPD যিটো বহিৰ্বিভাগৰ ৰোগী চোৱা হয় সেইটো আমাৰ
চোৱা হয় তাৰোপৰি দিনে ৰাতিয়ে আমাৰ ইয়াতে অপাৰেশ্যন কৰা হয় গোটেইখিনি সুবিধা আপোনালোকে পাব ইয়াৰ উপৰিও যিসকল লোক আৰ্থিকভাৱে তেওঁলোকৰ দুৰ্বল তেওঁলোকক আমি ৰেহাই ৰেটত আমি চিকিৎসা কৰিবৰ কাৰণে যত্ন